অসমত অব্যাহত গৰু সৰবৰাহ। নৰনাৰায়ণ সেতু আৰক্ষী তালাচী চকীত বলেৰো বাহনত জব্দ 4টাকৈ গোধন। যি সময়ত গৰুৰ সৰবৰাহ বা গোমাংস ভক্ষণৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে, তেনে সময়তে কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে আজিও গোপনে চৰকাৰ তথা আৰক্ষীৰ চকুত ধূলি দি অবৈধভাৱে নতুন কৌশলেৰে গোধনৰ মুকলি বেহা কৰাৰ তথ্য পোহৰলৈ আহিছে। আজি কিছুদিনৰ পৰা একাংশ দুষ্ট চক্ৰই বেংগল তথা ধুবুৰী, বঙাইগাঁও ইত্যাদি জিলাৰ পৰা গৰুসমূহ ক্ৰয় কৰি অসমৰ মাজেদি মেঘালয় হৈ বাংলাদেশলৈ পঠিয়াই আহিছে। কিন্তু সেই সময়তে নৰনাৰায়ণ সেতু আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি কলিতাই গোপন সূত্ৰৰ ভিত্তিত 24 জুলাইৰ পুৱালৈকে নৰনাৰায়ণ সেতুত তালাচী কটকটীয়া কৰি তুলিছিল, যাৰ ফলত পুৱাৰ ভাগত অবৈধভাৱে AS01 FZ3637 নম্বৰৰ বলেৰো পেছেঞ্জাৰত অমানসিকভাৱে 4টা গোধন কঢ়িয়াই লৈ আহি থকা অৱস্থাত বেৰিকেড ভাঙি পলাই যাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও চালকজন পলাই যায়। আনপিনে আজি গোধন কেইটাক নৰনাৰায়ণ আৰক্ষীয়ে নিজাববীয়াকৈ খাদ্য দি থকা দেখা গৈছে। অসম চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো গৰুসমূহৰ এই অৱস্থাত দেখি সচেতন মহলৰ লগতে পশুপ্ৰেমীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত নৰনাৰায়ণ সেতু আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি কলিতাক ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। কাৰণ এক বৃহৎ অংকৰ বুজাবুজিৰে এই অবৈধ ব্যৱসায়সমূহ গোপনে চলি থাকে যদিও ধ্ৰুৱজ্যোতি কলিতাক ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতিত দেখা গৈছে।